নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আহি আছোঁ আজি পথাৰলৈ। ৰাতিপুৱাই কঠীয়া দি চাব লাগে। কঠীয়া পাৰিব সময় হ'ব আৰু দুদিনমানৰ পিছতে কঠীয়া দি চাবলৈ আহি আছোঁ। ইমান ডাঙৰ পথাৰ ন। বহুত বছৰৰ মূৰত পাপাই এবাৰ পথাৰত নামিব। ঘৰৰ পৰা আঁতৰি আছিলোঁ, এতিয়া আহিছোঁ আৰু ঘৰলৈ। হাই কৈ দিয়া, গুড মৰ্ণিং। আমি আজি পথাৰলৈ যাওঁ, কঠীয়া আনি চাবলৈ যাওঁ। কি চাবলৈ যোৱা? কঠীয়া পাৰিব লাগিব ন। আমি খেতি কৰিব লাগিব। কিমান ধুনীয়া পথাৰখন ন। পাপা বহুত বছৰৰ মূৰত আজি পথাৰলৈ আহিছে। এইখন আমাৰ ঘৰৰ পিছফালৰ পথাৰখন। কিমান ডাঙৰ পথাৰ চাওক। আমি সৰু থাকোঁতে ইমান ধুনীয়া ৰাস্তা নাছিলে পথাৰৰ মাজলৈ যোৱা। এতিয়া ৰাস্তাত গাড়ী সোমাই যায়। আজিকালি পথাৰত গাড়ী সোমাই যায়। আমি যেতিয়া সৰু থাকোঁ তেতিয়া কান্ধত কঠীয়া লৈ যাব লাগে। আজিকালি মানুহে গাড়ীত কঠীয়া আনে, ঠেলাত কঠীয়া আনে। ইমান সুবিধা কৰি দিলে। আমি য'ত থিয় হৈ আছোঁ, এইডোখৰৰ পৰা এইটো গৰুজনী গৈ থকা আগলৈ গছকেইজোপা ওচৰলৈকে আমাৰ পথাৰ। কিমান বছৰৰ মূৰত আহিছোঁ পথাৰখনৰ মাজলৈ। আমি পথাৰত আহিলোঁ। তাৰপিছত এতিয়া আমি কঠীয়ানি চামগৈ দেই। আমাৰ পথাৰৰ মাজতে কঠীয়ানি আছে নহয়, তুমি আজি চাবা দেই। আমি আহি পাই গ'লোহি আমাৰ পথাৰৰ মাজ। এই গছজোপা দেখিছেনে? এই গছজোপা আমাৰ মায়ে ৰুইছিলে পথাৰত, দুপৰীয়া জিৰাবলৈ সুবিধা হ'ব বুলি, গছৰ ছাঁ দিব বুলি। আৰু এইটো এটা ড্ৰেইন, দেখিছে? এইটো পুল, এইটো এটা ড্ৰেইন। চৰকাৰে ড্ৰেইনৰ ব্যৱস্থা কৰি দিছিলে। আমি জন্মৰ পৰাই দেখি আছোঁ পানী যোগান সুচল কৰিবলৈ বুলি বনোৱা, কিন্তু আজিলৈকে সফল ৰূপায়ণ নহ'ল। এই চৰকাৰৰ আচল স্বৰূপ। ড্ৰেইনৰ নামত মাটি অধিগ্ৰহণ কৰিলে, এনেকেই থাকি গ'ল। চাওকচোন, ড্ৰেইনৰ কোনো অস্তিত্ব নাইকিয়া হ'ল। এতিয়া আমি যাম কঠীয়ানি। এইখন কঠীয়ানি আমাৰ পাই গ'লোহি। আচলতে ঘৰৰ কাষতে কঠীয়ানি আছিলেই। মায়ে ভাবিলে পথাৰৰ মাজতে কঠীয়া নিবলৈ সুবিধা হ'ব, সেইটো কাৰণে পথাৰৰ মাজতে খন্দুৱাই দিলে। ধুনীয়াকৈ জেওৰা চেওৰা দিয়াই আছে। এইবছৰ চাগে জেওৰা নিদিলেও হ'ব। ধুনীয়া লাগিছে ন? চাৰিওফালে পথাৰ, কিমান ডাঙৰ পথাৰ, তাৰ মাজত কঠীয়ানিখন ৰাখি দিছে। বয়সস্থ মানুহবিলাকে বহুত ধুনীয়াকৈ ভাবি চিন্তি কিছুমান কাম কৰে, ভাল লাগে। ঘৰৰ পৰা কঠীয়া আনোতে কান্ধত কি অৱস্থা হয় খেতি কৰাসকলে জানে। আৰু পথাৰৰ মাজত থাকিলে পথাৰত ওচৰতে লৈ যাবলৈ সুবিধা হয়। কিমান চৰাই চিৰিকটি চিঞৰি আছে, কিমান ধুনীয়া লাগিছে। পানীদিহিং পক্ষী অভয়াৰণ্য গৈছিলোঁ, তাতো চাগে ইমান চৰাই নাছিলে। তাৰপিছত আমাৰ ৰাজ, হাই কৈ দিয়া। আমি ক'লৈ আহিলোঁ জান? পথাৰলৈ। কঠীয়া নিলে। থেংক ইউ কৈ দিয়া। সকলোকে থেংক ইউ দেই। থেংক ইউ কৈ দিয়া।